哎呦我的妈！ Hi guys, welcome to my channel Sanjaspita's World. So this is my first vlog and মই এইটো vlogত আপোনালোকক দেখাম মই দিনটো কি কৰোঁ ক'ত যাওঁ আৰু মই এতিয়া বাৰু এটা কামত যাই আছোঁ এইটো দেখাম আপোনালোকক ক'ত যাওঁ কি কৰোঁ যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই যাওক মই কি দেখাওঁ আপোনালোকক গাইজ গুটকা খাই গাইজ গুটকা গাইজ মই আহি পালোঁ মোৰ ডেষ্টিনেশ্যন মই যে কৈছিলোঁ আপোনালোকক এইটোৱে মোৰ ডেষ্টিনেশ্যন চ' মই এতিয়া কি কৰোঁ আপোনালোকক দেখাম গাইজ আমাৰ হৈয়ে গ'ল প্ৰায় আৰু অকণমানেই আছে এয়া চাই লওক আৰু এইখিনি আছে এইখিনি হ'লে হৈ গ'ল গাইজ চাই লোৱা আমাৰ এইখিনি কাম হৈ গ'ল হৈ যোৱাৰ পিছত আমি বজাৰত আহিলোঁ বজাৰত মানে দুটামান বস্তু ল'ব আছিলে আমাৰ সেইটো কাৰণে আমি বজাৰত আহিলোঁ এতিয়া আপোনালোকে চাই থাকক মই কি লওঁ তাৰপিছত মই কি কৰোঁ আপোনালোকক দেখাই আছোঁ ঘৰত যাম এতিয়া আমি ঘৰত যাই কিনে আৰু কাম আছে বহুত আপোনালোকে চাব খাই যাম আকৌ বজাৰৰ পৰা আহিলোঁ আমি আহি কিনে মানে মোৰ লগৰজনৰ ঘৰত ভাত খাবৰ কাৰণে মাতিছিলে তাতে যাই তলত দেখিলোঁ ইয়াৰ ভায়েকে পূৰা খেলি আছে আৰু ভাইটি তো ময়ো অকণমান তাতে ৰখিলোঁ ময়ো খেলিলোঁ আৰু সিহঁতৰ লগত অকণমান তাৰপিছত মই এতিয়া যাম ভাত খাবৰ কাৰণে তাৰ ঘৰত আপোনালোকক দেখাই আছোঁ বাকীখিনি মোৰ আপাৰ মাত আহিছে মাত ভাঙিছে গাইজ সিহঁতৰ ইমান পাহাৰ গৈ আছোঁ এতিয়া ভাত খাব কাৰণে কিবা কবি বেডমিণ্টন খেলা হ'ল এতিয়া ইমান দেৰিব খেলিব ডেৰ ঘণ্টা হয় নেকি ভাত খালি খালোঁ গাইছে এইটো চাওক এইটো কি পেট্ৰল হৈ গাইজ আহি পালোঁ গাইজ পঢ়ি আছোঁ এতিয়া বহুত গৰম আৰু আহিয়ে ভাত খাব পৰিছে ঐ আহিয়ে ভাত খাব পৰিছা গাইজ এতিয়া মই যাওঁ ঘৰত বাই মই যাওঁ খালি এতিয়া বল তো এতিয়া আৰু আহিছা না নামি হেল্ল' চ' এতিয়া আমি যাম দোকানত আমাৰ এখন ষ্টল আছে ফাষ্ট ফুডৰ তো আমি এইখন খুলিম এতিয়া বস্তুবিলাক ল'লোঁ এতিয়া আমি যাম আমাৰ তাতে দেখাই আছোঁ কি কৰোঁ কেনেকৈ কি হয় আমি দেখাম সকলো আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ এয়া চিলিণ্ডাৰ দাঙি আনিছে অকণমান দেৰি হৈ গ'ল আজি আন্ধাৰে হৈ গ'ল উপায় নাই ন দিনত এইবিলাক কৰিলোঁ আমাৰ টাইমটো এনেকুৱাই হৈছে সদায় এতিয়া এয়া আমাৰ বাচন্তিত আমি এনে বস্তু লৈ যাব লাগে কিবা ক'বা কিয় একো নক'বা বিজি আছে বৰ্তমান এতিয়া আৰু বিজিয়ে আৰু ন এইখিনি টাইম হয়নে অলপ পিছতে ফ্ৰী হ'ম আমি দোকান আহি পালোঁ এইখনে আমাৰ দোকান আমি এতিয়া বস্তুবিলাক ওলাই ভালকৈ ৰেডি কৰিব লাগিব চ' গাইজ ইহঁতে আহিছিলে আমাৰ দোকানত খালে কেনে লাগিল মজা বঢ়িয়া বহুত টেষ্টি ম'ম'টো চবতছে টেষ্টি দেই আৰু ফুচকাটো আৰু তই ক ঐ ব্লগাৰ কেনে লাগিল খাই বঢ়িয়া লাগিছে টেষ্টি হৈছে
আৰু মই কি ক'ম আৰু বেলেগে যাতে আহি কিনে আপোনাৰ টেষ্টটো কৰি চাওক আৰু মই যদি পাই যায় তেওঁ পাম তেনেকৈ মই আজি সোৱাদটো পাম ম'ম'টো ট্ৰাই কৰি চাব দেই অঁ থেংক ইউ ই বহি আছে ই দোকানখন অকণমান মই ভালদৰে দেখাই দিছোঁ আৰু দোকানত যি যি বস্তু আছিলে বৰ্তমান মই তাৰে অকণ দেখাই দিছোঁ এয়া ম'ম' চিকেন ম'ম' ভেজ ম'ম' দুটাই পাব আৰু ইয়াতে পকৰা আলু চপ ব্ৰেড চপ চিকেন পকৰা এনেকুৱা কিবা কিবি পাব বৰ্তমান আপোনালোকে চাওক নিজে চামুচ দিছে বেছি লোৱা দোকান বন্ধ কৰিলোঁ ইয়া চাওক এতিয়া আমাৰ পেকআপ সেই আৰু এতিয়া ফাইনেলি ঘৰত যাম চ' গাইজ ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া আমি কি ভাত খাম ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম সোনকালে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বাই Bye bye.